মৰ্নিং গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই জুইকুৰা জ্বলাই মেলি ভাবিলোঁ যে আজি খাম ফুচকা। আৰু এয়া দেখিছে ন, মই এতিয়া জুই জ্বলাওঁতে মানে অকণমান দেৰি লাগিছে আৰু তাৰপিছত বনাবলৈ ল'লোঁ ফুচকা। আৰু এয়া বনাই আছোঁ, মানে লাইনটো নাই, সেইকাৰণে মানে আপোনালোকে আন্ধাৰ দেখিছে। তথাপিও মোৰ ভিডিঅ'টো চাব আকৌ দেই, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া ধুনীয়াকৈ মই বনাই আছোঁ ফুচকা। আৰু মই এতিয়া ৰাতিপুৱা মানে চাহ খাই দিলোঁ, তাৰপিছত মানে চাহ খাই মেলি এতিয়া মানে ফুচকা খালোঁ দেই গাইজ। আৰু এতিয়া ধুনীয়াকৈ মই ফুচকা খাবলৈ আৰম্ভ কৰি দিলোঁ। মানে বহুত ধুনীয়া হৈছিলে দেই, খালি জ্বলাও হৈছিলে বহুত। আৰু আপোনালোকক এয়া দেখাই দিছোঁ, ভাইটিয়েও খাইছে দেই। খালি মানে ভাইটিক মই দেখা নাই, ৰ'ব আপোনালোকক ভাইটিকো দেখাম। এতিয়া মানে মই ফুচকা খাই হোৱাৰ পিছতে এয়া ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। এতিয়া ইমানকেইটা আছে আৰু এয়া হৈছে মই মানে ভাইটিকো এটা খুৱাই দিলোঁ। আৰু ভাইটি মানে মোৰ কেমেৰামেন দেই, সি মানে ধুনীয়াকৈ কেমেৰা ধৰি আছে, মানে তাক কেমেৰাও ধৰাইছোঁ আৰু খুৱাইও আছোঁ। আজি ভিডিঅ'টো ইমানে, অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা সামৰণি মাৰিছোঁ। বাই বাই।